হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালে আছে আপোনালোক সকলো? আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ দেৰিকৈ হ'লেও, আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ফাৰ্মৰ কথা কি ক'ব, গাহৰি ফাৰ্মৰ বহুত দিগদাৰ হৈ গৈছে চলাবলৈ। বজাৰখন একেবাৰে বেয়া, ভাল হ'ব বুলি কৈ আছে, কিনিতিয়ালৈকে ভাল হোৱা নাই। আৰু যেনে তেনে যিকোনো প্ৰকাৰে গাহৰিকেইটাক খুৱাই আছোঁ। আপোনালোকে কেনেধৰণে পালন কৰিছে ক'ব। বহুত দিগদাৰ হৈ গৈছে সৰু সৰু পালকৰ। একেবাৰে ৰেট নাইকিয়া হৈ গ'ল। ৰেটটো কেতিয়া বাঢ়িব, কি হ'ব, আৰু পালকসকলে কেনেকৈ গাহৰি খোৱা বোৱা কৰিব, ভাবিলে কিবা লগা হৈছে। অৱস্থা হৈ থাকিলে সৰু সৰু পালকসকল একেবাৰে নাইকিয়া হৈ যাব। এটা জাগৰণ আহিছিল গাহৰি পোহা, কিন্তু চব এতিয়া নাইকিয়া হ'ব। এনেকুৱা পৰিস্থিতি হ'লে সকলো নাইকিয়া হ'ব। বহু যুৱকে গাহৰি পালন কৰিছিল, এটা জাগৰণ আহিছিল, সেই জাগৰণ নাইকিয়া হ'ব এতিয়া। যদিহে এনেকুৱা হৈ থাকে পৰিস্থিতি উন্নত হ'ব বুলি আশা ৰাখিছোঁ। কি হয় দেখা যাওক। শেষত সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।